নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকে আমাৰ আছামিজ বেষ্ট অফ ওৱান চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে ঘণ্টা বটনটো বজাই দিয়ক সৰ্বপ্ৰথমে আমাৰ ভিডিঅ' পাবৰ বাবে নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ মাজত আমি কথা পাতিব গৈ আছোঁ PF অৰ্গেনাইজেশ্যনৰ বিষয়ে এমপ্লয় প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যন এই অৰ্গেনাইজেশ্যনটোৰ বিষয়ে আমি আজি এইটো বিষয়ে জানিম আমি UNR কাৰ্ডটো আমি কেনেকৈ ডাউনলোড কৰিব পাৰোঁ ইয়াৰ বাবে আমি PF অৰ্গেনাইজেশ্যনৰ মেম্বাৰ হোমত যাব লাগিব মেম্বাৰ হোম ইয়াৰ পাছত মোৰ ইয়াত পাছৱৰ্ড ডেস্কটপ সাইজ বনাই লৈছোঁ গুগল ক্ৰোম ব্যৱহাৰ কৰিছোঁ ইয়াৰ বাবে আমি ব্ৰাউজাৰ হয় মোৰ ইয়াৰ পাছৱৰ্ড UNR আছে এই কেপচনটো ঢালিব লাগিব কেপচনটো ইয়াত আহি যায় কেপচনটো ঢালি পেলাই মই লগইন কৰি দিছোঁ আৰু ইয়া প্ৰথমে আপোনালোকে দেখা পাইছে UNR কাৰ্ডটো ক্লিক কৰিলোঁ আৰু লগে লগে ডাউনলোড বুলি অপচন এটা আহিলে এটো মোৰ UNR কাৰ্ড আৰু ইয়াত আপোনালোকে KYC yes মতলব মোৰ KYC খন আপডেট হৈ আছে আপোনালোকে যদি KYC আপডেট কৰা নাই ইয়াৰ বাবে আপোনালোকে KYC আপডেট কৰা নাথাকিলে আপোনালোকৰ নো বুলি আহিব যদি আপোনালোকে KYC আপডেট কৰিব বিচাৰে তেনেহলে মোৰ এই ভিডিঅটো চাওক আৰু শেয়াৰ কমেন্টত কওক আপোনালোকে KYC কেনেকৈ আপডেট কৰিব জানিবৰ বাবে মই তেতিয়া আপোনালোকক KYC কেনেকৈ আপডেট কৰিব পাৰি তাৰ বিষয়েও জনাম ধন্যবাদ প্লিজ শেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে আপোনালোকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব তলত ভিডিঅটোৰ তলতে আপোনাৰ ৰঙা বটনটো আহি আছে সাবস্ক্ৰাইবটো একেবাৰে বিনামূলীয়া হয়